ইমান ভাবি আৰু লাভ নাই, গতিকে বিয়াখন পাতিয়ে পেলাওঁ। তুমিয়ে চাই লোৱা তোমাক কোনযোৰ কাপোৰ লাগে। ধেতেৰি ধেমালি কৰিছো, একো বিয়া চিয়া নহয়। এই বয়সতে বিয়া পতাজনক মূৰ্খ বুলি কয়। হ'ব নেকি? অলপ বেছি হ'ল। হেল্ল' গাইছ, মই দিকু। কথা আচলতে সৌ সিদিনাৰে। 3 দিনমান ধৰি পঢ়িবলৈ মন যোৱা নাছিল। তেতিয়াই গম পাইছিলো সৰস্বতী মা পৃথিৱীত নামো। গতিকে পূজাত পিন্ধিবলৈ কিবা এটা আনিবলৈ যাওঁ। আহি থাকোতে আধাতে বোলে ইয়াৰ বসন্তীয়ে কিবা এটা খাওঁ। আৰু তেতিয়া তেল ভৰাই থাকোতে এই ককাই কিন্তু বৰ বেলেগ ৰিয়েকশ্যন দিলে দেই ৰাইজ। অলপ বেছি ক'লো নেকি? আৰু ক'লো যদি ককাইটো বেয়া নাপাব দে আৰু এইখন হৈছে মই পঢ়ি থকা বিখ্যাত কলেজখন। আৰু মোক হেনো বৰকৈ মিছ কৰিছে, আহিমতো মনত পৰিলে। বাৰু এতিয়া হিৰোৰ দৰে দিলো দিয়ক বজাৰত এণ্টি মাৰি। আৰু মানুহ নোহোৱা সুযোগ লৈ চাদৰ মেখেলা দোকানত আহি তোমালৈ এযোৰ নিবলৈ আহিছো। কোনযোৰ লাগে চাই লোৱা। চৰি পাঞ্জাবীহে নিব আহিছো। লগৰটোৱে ল'লে এইটো আৰু মই ল'লো এইটো। তাৰ পাছত আৰু তাত ৰখা কথা আহি নপৰে। অলপ বজাৰকে ঘূৰিবলৈ আহিলো। তাৰ পাছত লগৰটোক বোলো বোপা লোৱা 4টামান ৰঙালাও। ডাঙা দায়িত্ব সম্পূৰ্ণ মোৰে। কি কৈছে নালাগে দাঙিব ৰঙালাও। মোৰ মোনাখনকে অলপ দাঙহি। ধেমালিতে ফচি গলো। তাৰ পাছতে বাইকত মোনাটো এলাই দি হাতত চেণ্ডেল পাঞ্জাবী লৈ ঘৰলৈ বুলি গমন কৰিবলৈ ললো। বাৰু ৰাইজ, আজিলৈ আপোনালোক সকলোকে এৰিছো। বাই।